मोनसे समाव क'क्राझाराव सान्थ्रि मिलिटारिनि अपारेशन जायोमोन नाथाय गोजोन गोरोबथानि उनाव दायो सान्थ्रिनि मोनसे गिदिर फुटबल बादायलायनाया सौफैदों सान्थ्रिनि बेबायदि थांखि लानाया जोंनि बिटिआरनि थाखाय मोनसे गेदेर मेसेज थांगोन दुरान्ड कापखौ खुंनो हानायनि उनाव मुलुगावनो बड'लेण्ड ओनसोलखौ गोजोन जायगा होननानै मिथिगोन दिनै बेफोर गोनां बाथ्राफोरखौ बुंदों बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ खौरांगिरिफोरनि सिगाङाव बिथां प्रमद बर'आ बुंबावदों क'क्राझारनि साइ स्टेडियामाव दुरान्ड कापखौ खुंफुंनो लानाया अलमस्ट कमप्लिट क'क्राझाराव खुंगोन दुरान्ड कापनि बेखेवजेननाय मेचआव हादरनि रैखाथि मन्थ्रि राजनाथ सिंह सान्थ्रिनि गोजौ थाखोनि बिबानगिरि आरो आसामनि गिबि मन्थ्रि हिमन्त बिश्व शर्मायाबो बाहागो लागोन बे समाव बिटिआर सरकारनिफ्राय दुरान्ड कापनि गेलेगोनखौ लानानै मोनफ्रोमबो बिथिङावनो साखाफारा जाबाय होननानै बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ फोरमायदों অলমোস্ট ফিনিশ্ড অৱস্থাত আহিছে আমাৰ 9টা টিম 9টা খেল হ'ব টিমসকল থকাৰ কাৰণে ইতিমধ্যে সব প্ৰিপাৰেশ্যন হৈ গৈছে আৰু ইয়াত প্ৰথমবাৰৰ কাৰণে আমাৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া আহি আছে 5 তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে চিফ অফ দ্য আৰ্মি ষ্টাফ আহি আছে সো সুন্দৰ এটা আৰম্ভণি হ'ব ইয়াৰ কাৰণে আমি ফুল প্ৰিপাৰেশ্যন আছোঁ আৰু এটা ঐতিহাসিক হ'ব বুলি মই আশা কৰিছোঁ আৰু আমাৰ কাৰণে ঐতিহাসিক কাৰণ কোকৰাঝাৰত আমি সকলো জানো এটা সময়ত আৰ্মি বুলি সকলো ভয় কৰিছিলে আৰ্মি অপাৰেশ্যন আহিছিলে আৰ্মি ল এণ্ড অৰ্ডাৰ নিয়ন্ত্ৰণ কৰিব আহিছিলে কিন্তু এতিয়া আৰ্মিয়ে ফুটবল পাতিবলৈ আহিছে আৰু ইও সমাজক লৈ ৰাইজক লৈ এই অঞ্চলৰ চৰকাৰক লৈ সবক লৈ সো সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ এই প্ৰগ্ৰামটো হৈ যোৱাৰ পিছত গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বই গম পাই যাব যে বড'লেণ্ডত ইতিমধ্যে শান্তি আহিছে নিৰাপত্তা আহিছে ভাল এটা পৰিৱেশ আহিছে আৰু সবে সমিল মিলে এই অঞ্চলটো আগুৱাই লৈ যাব পাৰে তেনেকৈ এটা পৰিৱেশ আহিছে ইয়াৰে এটা ডাঙৰ মেছেজ 5 তাৰিখৰ পিছত গোটেই সমগ্ৰ বিশ্বখনে পাব বুলি মই আশা কৰিছোঁ মানুহটোতো মানে কিমান হাজাৰ হ'ব আমাৰ কেপাচিটিয়ে নাই এতিয়া আগৰবাৰ আমি বাহিৰে গেলাৰী সাজাইছিলোঁ এইবাৰ আমি 1 মাহৰ ভিতৰত গেলাৰী সাজাই ওলালোঁ সেইটো কমসে কম আমি 11ৰ পৰা 12,000 মানুহ একমডেট কৰিব পাৰিব বুলি ভাবিছোঁ সেইকাৰণে বাকীখিনিয়ে হয়তো নিউজে চাব লাগিব আৰু উপায় নাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বছৰ ঘোষণা কৰিছিলে ষ্টেডিয়াম এটা হ'ব ইয়াৰ ডিজাইন প্ৰায় কমপ্লিট হৈ গ'ল এই ষ্টেডিয়ামটো নিৰ্মাণ কৰা হ'লে পিছত পৰৱৰ্তী সময়ত কোকৰাঝাৰৰ ৰাইজেও মানে বড'লেণ্ড অঞ্চলৰ ৰাইজেও ডাঙৰ ষ্টেডিয়ামত বহি খেল চাবলৈ পাব টিকিট লৈ বিভিন্ন ঠাইৰ পৰা ফোন কৰি থাকে কেনেকুৱা অৱস্থা টিকিটটো আমি আলোচনা কৰি আছোঁ আৰ্মিৰ লগত দুৰান্ড কাপত মানে নৰ্মেলি টিকিট লৈ পেলাই পইচা লৈ টিকিট লৈ পেলাই আহিবলৈ দিয়ে আমি অহাকালি মানলৈকে ফাইনেল কৰিব পাৰিম যে টিকিট কিমান ল'ব কিমান নল'ব কেনেকৈ কৰিব অহাকালিলৈকে ফাইনেল কৰি ৰাইজক আমি জনাই দিম